গাইজ ৱেলকাম টু বেক টু মাই চেনেল আছাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এখন দোকানলৈ আহিছোঁ। এইখন দোকান ৰঙিয়াত। ইয়াত বিভিন্ন ধৰণৰ টাইলছ পাব আৰু আপোনালোকৰ ঘৰৰ মানে টাইলছ ফিল্টাৰৰ টাব এইবিলাক পাব। এইখন ৰঙিয়াত বাছ ষ্টেণ্ডত আপোনালোকৰ দোকানৰ সম্পূৰ্ণ দেখুৱাইছোঁ। দেখিছে পুৰা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছে এইবোৰ কি ধুনীয়া টাইলছ, পুৰা মজা। আমাৰ ঘৰত ফিটিং কৰিম বুলি ভাবিলোঁ। এখন মানে 3 কাৰ্টনমান লৈ যাওঁ, 3 কাৰ্টনমান লৈ যাওঁ ৰ'ব। গাইজ দেখিছে কি সুন্দৰ সুন্দৰ টাইলছ। আপোনালোকৰ ঘৰৰ বাৰাণ্ডাত বা চিৰিত, মন্দিৰত সকলোতে লগাব পাৰিব। ভগৱানৰ ফটো আছে ইয়াত, মানে টাইলছৰ যি লাগে আপোনালোকক সকলো পাব। মানে ঘৰৰ মন্দিৰৰ টাইলছৰ। এই গাইজ আমি এতিয়া ঘৰলৈ যাওঁ। মানে আমি টাইলছ ল'লোঁ মন্দিৰৰ বাবে। মই আৰু আমাৰ মিস্ত্ৰী দা আহিছে লগত। বলক আমি এতিয়া যাওঁ। আৰু আপোনালোকে যদি ইয়াত আহে নিব, আপোনালোকৰ নামটো দি আছোঁ ৰ'ব। দোকানৰ নামটো ওপৰত দিয়ে আছে, যদি আপোনালোকে নিব আহে আহিব পাৰে। গাইজ আমি দেখা পালোঁ এইটো বিষ্ণু মন্দিৰ। দোকানৰ সন্মুখতে বিষ্ণু মন্দিৰটো আছে। এইটো বিষ্ণু মন্দিৰ। আৰু আপোনালোকক দেখাম আমি আজি প্ৰথম দুৰ্গা পূজা আৰম্ভ হৈছে আজি বেলবৰণ। আপোনালোকক দেখুৱাইছোঁ দুৰ্গা পূজা।